हेलो नमस्कार সকলোকে স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ মই ৰূপম আজি আছোঁ আমাৰ বেকাজানৰ ফিল্ডত কিয় আছোঁ সকলোকে কম দেখিছে বহুত মানুহ আহিছে বৰ্তমান গ'লগৈও সকলোকে কম কিয় আহিছোঁ দেখুৱাম মিটিঙত কি কি ক'ব চাই থাকিব ভিডিঅ'টো व्यक्ति हुई क्यों है तब आम दायित्व हुए अहा तेजर नहीं है গতিকে ইয়াত আজি ৰাতিপুৱা বজাৰত তৰ্ক বিতৰ্ক হৈছে অজন্তাই সুবিধা দিব আমাক কেনেকুৱা সুবিধা লাগে নে নিজৰ ঘৰত বজাৰ আনি আমি সুবিধা ল'ম নাই গতিকে মই কৈছো মোৰ কথা আপোনালোকে জানে সত্যজিৎ যাদৱৰ জন্ম হত্যা সমাজেৰ কাম কৰি আছো প্ৰথম বুকুৰ বাজিবি যদি গুলি মাৰে মোৰ বুকুত মাৰিব গতিকে আপোনালোক সকলো ওলক আজি সিদ্ধান্ত কৰক সভাপতি মহোদয় স্বাক্ষৰে সিদ্ধান্ত গ্ৰহণ কৰক আমি গড় বান্ধি যাম ইয়াৰ বহুকেইটা ৰাজনৈতিক মুনাফা আছে লাহে লাহে তিতাবৰত মাইনৰিটি ভোট বাঢ়ি আহিছে এইখন সমাজত জুই লগোৱা হিন্দু মুছলমানক জুই লগোৱা এইখন বিজেপি চৰকাৰ মই নিজে বিজেপি ল'ৰা এটা সময়ত বিজেপি পক্ষৰ কথা কৈছিলো যেতিয়া জাতি মাটি ভেটিৰ কথা কৈছো ক'ত গ'ল আমাৰ জাতি মাটি ভেটি আমাৰ ভেটি নাইকিয়া হৈছে আমি সৰু পথাৰলৈ যাম সেয়ে মানি ল'ব আপোনালোক মানি ল'ব আজি এটা সিদ্ধান্ত গ্ৰহণ কৰক অহা কাইলৈ বা পৰহিলে আপোনালোকে ওলোৱাত আমি কিতাপত সকলোভাৱে যাব লাগিব প্ৰতিজনে 10জন মানুহ নিব পাৰিবনে নোৱাৰে কওক প্ৰতিজনে 10জন মানুহ নিয়ক আজি ইয়াত 2000 মানুহ আছে তাক 20,000 মানুহ কৰিব পাৰিবনে নোৱাৰে কওক আপোনালোক গতিকে আপোনালোক সকলোৱে ইয়াত আলাপ আলোচনা কৰি থাকিলে সেই কলা আৰু ডুবা চৰকাৰখনে একো নুশুনে কলা আৰু ডুবা চৰকাৰক আমি শুনাব লাগিব আমি ৰাজপথত পৰি হলেও প্ৰতিবাদ সাব্যস্ত কৰিম মই উদাত্ত কণ্ঠত কৈছো যদি আপোনালোকে ওলাই আপোনালোকে যায় তেন্তে চৰকাৰে হাৰ মানি দিব মই কৈছো আপোনালোকক মই আপোনালোকৰ সেই বুকুখন কোনোদিনাখন তেওঁলোকক গুলিয়াবলৈ এৰি নিদিওঁ বুকুত যদি গুলি মাৰে সত্যজিৎ যাদৱে প্ৰথম বুকুখন কাটি দিব অহা যোৱা 12টা বজাত মোক এটা মেছেজ দিলে এই অঞ্চলৰ এজন তেখেতৰ নামটো নকওঁ ৰাজহুৱা প্ৰকাশ হৈ যাব চৰকাৰী ব্যক্তি তিতাবৰ এছডিচি অফিচৰ চাকৰিয়াল মোক ৰাতি 12টা বজাত ক'লে এতিয়াৰ পৰা এতিয়ালৈকে চট ফেটাই থাকিবলগীয়া হৈছে আমাৰ সুবিধাবোৰ ক'ত মোৰ গাড়ী আছে মই পুনৰবাৰ কৈছো মোৰ গাড়ী আছে মই ধনশিৰি মহকুমালৈ যাম মই মেৰাপানী বা কোনোবা গোলাঘাট জিলাত বেয়া বুলি কোৱা নাই আমাৰ অসমৰ মাটি প্ৰতিটো ভাল কিন্তু আমাৰ কষ্ট হ'বনে নহ'ব আমি গোলাঘাটখন বেয়া বুলি কোৱা নাই মেৰাপানীটোক আমি বেয়া বুলি কোৱা নাই সৰু পথাৰত আমি বেয়া বুলি কোৱা নাই কিন্তু যোৰহাটতো আমাৰ এটা গৌৰৱ আছে নাই আমাৰ যোৰহাটতো এটা অহংকাৰ আছে নাই যোৰহাটৰ অহংকাৰ আছে নাই আমি যোৰহাটীয়া বুলি আমি গৌৰৱ কৰোঁ নে নকৰোঁ গতিকে সেই গৌৰৱ আমাৰ অসম্য আপোনালোকে ৰাখিব নে নৰাখে যোৰহাটীয়া গৌৰৱ অসম্য ৰাখিবনে এটা সিদ্ধান্ত কৰক আমি কিতাপৰ আমি যোৰহাট নাযাওঁ তাৰপিছত দৰকাৰ হয় আমি যোৰহাট যাম আমি কিতাপৰ SDO চিভিলৰ সন্মুখত যি খেলপথাৰ আছে তাত জেগা থাকক নাথাকক আমি গোটেই সোপা মানুহ যাবলৈ আমি অহা কালি হিন্দুবীৰ এটা মেছেজ পাইছো ধুনীয়া প্ৰতিবাদ হৈছে তেনেকৈ আমি তাত কৰিব লাগিব মাননীয় সভাপতি মহোদয় মই ৰাইজক প্ৰলোভন দি তুলি দিয়া নাই কিন্তু নিজৰ আদায় আমাৰ যিটো সাংবিধানিক মাত মতাৰ অধিকাৰ সেয়া জানো খৰ্ব হোৱা নাই আমাৰ লগত আলোচনা নকৰাকে আমাৰ প্ৰতিনিধিক আলোচনা কৰিছেনে আমাৰ পঞ্চায়ত সভানেত্ৰীক লগত আলোচনা কৰা নাই আমাৰ MLA লগত আলোচনা নকৰাকৈ পোনপটীয়াকৈ আমাৰ মাটি এখন বিললৈ দাবী দিব পাৰেনে চৰকাৰৰ নীতি নিয়ম আছে সাংবিধানিক নীতি নিয়ম আছে সেই নীতি নিয়ম চৰকাৰে উলংঘা কৰি পেলাই
আমি কিন্তু সেই তেনেকুৱা চৰকাৰখনৰ বিপক্ষে যাবলৈ ভয় নকৰোঁ। ভয় কৰিব নেকি? আমি কাকো ভয় থাকিম নেকি? গতিকে আপোনালোকে ওলাই আহক। সকলোকে মই আহ্বান জনাইছো। এই কথাষাৰ কৈ মই আপোনালোকৰ শ্ৰীচৰণত সেৱা জনাইছো। আহক আজি সিদ্ধান্তটো শুনি যাওক, আমি কোনদিনা ক'ত কি কৰিম। গতিকে আপোনালোকে ওলাই আহক। কাৰোবাৰ গাড়ী আছে, আপোনালোকে গাড়ী দিয়ক, তেলৰ খৰচ নাভৰিব। কাৰোবাৰ মেজিক আছে, মানুহ তুলি নিয়া মাল কঢ়িওৱা, সেইখন দিয়ক। কাৰোবাৰ বাইক আছে, বাইকৰে যাওক। কাৰোবাৰ একো নাই, গাড়ীৰে যাওক। হয়নে হৰিকান্ত? সকলো ওলাই আহক। কিন্তু 10টা 20টা মানুহৰ লাষ্টৰ মাতখন প্ৰতিবাদী নকৰোঁ আমি। এই কথাখিনি আপোনালোক কৰক। আপোনালোকৰ শ্ৰীচৰণত সেৱা জনাইছো। নিজৰ অধিকাৰৰ প্ৰতি সদায় মাত মাতি যাম। লাগিলে বুকুত গুলি ল'ম, তথাপিতো নিজৰ অধিকাৰ খৰ্ব নকৰো। ভাৰতবৰ্ষৰ সংবিধানে দিয়া অধিকাৰৰ কোনোবাই যদি আমাক খৰ্ব কৰে, তাৰ বিপক্ষে মাত মাতি যাম। এই কথাখিনি ক'বলৈ সুবিধা দিয়াৰ বাবে মোতকে কেইবাজনো জ্যেষ্ঠ আছে, তাৰ মাজতে মোক এইখিনি কথা ক'বলৈ সুবিধা দিয়াৰ বাবে চৰকাৰ সভাপতি মহোদয় তথা মঞ্চত থকা ব্যক্তিসকললৈ পুনৰ সেৱা জনাই, আই মাতৃসকললৈ সেৱা জনাই মোৰ ক'বলগীয়া চমু কথাৰ সামৰণি মাৰিলোঁ। ধন্যবাদ।